ভাৰত চৰকাৰৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত থকা ব্ৰহ্মপুত্ৰ বৰ্ডৰ টোটেল 21টা য়ং প্ৰফেচনেলৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এই ভেকেঞ্চিসমূহত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত আপোনালোকৰ যদি মিনিমাম গ্ৰেজুৱেশ্যন আছে বা পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে বা BE বা BTech কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ প্ৰথম ভেকেঞ্চিটো হৈছে য়ং প্ৰফেচনেল কোৱালিটি মেনেজমেণ্টৰ ওপৰত ওলাইছে। ইয়াৰ এটা ভেকেঞ্চি ওলাইছে। কোৱালিফিকেশ্যনৰ কথা যদি কওঁ এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যদি বেচেলৰ ডিগ্ৰী আছে চিভিল ইঞ্জিনিয়াৰিঙত তেতিয়াহ'লে আপোনালোকে এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। ইয়াৰ আপাৰ এজ লিমিট 30 বছৰ দিছে আৰু ইয়াৰ মাহিলী দৰমহা আপোনালোকক 40,000 টকাকে দিব। আৰু এই যিমানখিনি পোষ্টৰ কথা ক'ম এই গোটেইখিনি পোষ্টৰ আপোনালোকৰ পোষ্টিং গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ বৰ্ডৰ যি হেডকোৱাৰ্টাৰ আছে তাতে হ'ব। ছেকেণ্ড পোষ্টটো হৈছে য়ং প্ৰফেচন, এইটো ল'ৰ বিভাগৰ হয়। ইয়াতো এটা পোষ্ট ওলাইছে। ইয়াৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন যিহেতু এইটো ল' বিভাগৰ হয় তেতিয়াহ'লে আপোনালোকৰ ল'ৰ ওপৰত গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব চিনিয়ৰ এডভকেট হিচাপে। ইয়াৰ যদি আপাৰ এজ লিমিটৰ কথা কওঁ 30 বছৰ দিছে আৰু ইয়াক মাহিলী আপোনালোকক 40,000 টকাকৈ দিয়া হ'ব। 3 নম্বৰ যিটো ভেকেঞ্চি ওলাইছে সেইটো ডাটা চায়েন্সৰ ওপৰত ওলাইছে য়ং প্ৰফেচনেল। ইয়াতো টোটেল এটা পোষ্ট ওলাইছে। ইয়াত আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ কথা যদি কওঁ বেচেলৰ ডিগ্ৰী বিচাৰিছে ইঞ্জিনিয়াৰিঙত অথবা কম্পিউটাৰ চায়েন্স বা ষ্টেটিষ্টিক্সত। আৰু আপোনালোকৰ যদি প্ৰফিচিয়েঞ্চি আছে পাইথন, R, SQL বা জাভা তেতিয়াহ'লেও আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এই পোষ্টৰ কাৰণে। ইয়াত আপাৰ এজ লিমিট 30 বছৰ আৰু ইয়াৰ মাহিলী যি দৰমহা হ'ব 40,000। 4 নম্বৰ যিটো ভেকেঞ্চি ওলাইছে য়ং প্ৰফেচনেল ফুল ষ্টেক ডেভেলপাৰ। ইয়াৰো এটা ভেকেঞ্চি ওলাইছে। ইয়াৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনালোকৰ যদি BE বা BTech আছে কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিঙত বা ইনফৰমেশ্যন টেকনলজিত বা MCA যদি আছে তেতিয়াহ'লেও আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। ইয়াত আপোনালোকৰ আপাৰ এজ লিমিট 35 বছৰ দিছে আৰু ইয়াৰ মাহিলী দৰমহা 60,000 টকাকৈ দিব। 5 নম্বৰ যিটো ভেকেঞ্চি ওলাইছে য়ং প্ৰফেচনেলৰ পাব্লিক ৰিলেশ্যনৰ ওপৰত ওলাইছে। ইয়াৰো টোটেল এটা ভেকেঞ্চি ওলাইছে। ইয়াত আপোনালোকৰ বেচেলৰ ডিগ্ৰী যদি আছে জাৰ্নেলিজম, মাছ কমিউনিকেশ্যন বা পাব্লিক ৰিলেশ্যন বা মিডিয়া ষ্টাডিজ, ডিজিটেল মিডিয়া কমিউনিকেশ্যন বা আৰু কিবা যদি ৰিলেটেড ডিচিপ্লিনত আছে তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। ইয়াতো আপোনালোকৰ মাহিলী যি দৰমহা হ'ব 40,000 টকাকৈ দিব। এনেধৰণে যদি চেক কৰে তললৈ তেতিয়াহ'লে এই এডভাৰটাইজমেণ্টখনত দেখিব যে বহুকেইটা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। ইয়াৰে কিছুমান এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে যিবিলাকত আপোনালোকক কেৱল গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু কিছুমানত পোষ্ট গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু কিছুমানত BE বা BTech বিচাৰিছে। আপোনালোকে এই সম্পূৰ্ণ নটিফিকেশ্যনখন যদি পঢ়িব বিচাৰে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত তাৰ লিংক পাই যাব, নতুবা এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত এটা WhatsApp চেনেলৰ লিংক পাই যাব। সেই চেনেলত নটিফিকেশ্যনখনৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ পাই যাব।